हेलो गाइस की खबर तो सबरे ভাল আৰু মোৰ চেনেলৰ প্ৰথমটো ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু এফালে টাইম বাজিছে 3-4টা বাজিছে আৰু এফালে মই ব্লগ ষ্টাৰ্ট কৰিছো আৰু সকলোৱে ভাল আৰু আপোনালোকে থাম্বনেলখন দেখি গম পাইছে চাগে কি হ'বলৈ গৈ আছে আজি এটো মানে ব্লগটো ট্ৰেভেল ব্লগ হ'বলৈ গৈ আছে আৰু থাম্বনেলত গম পাইছে চাগে কলৈ যাম তো আপোনালোকে মোৰ যেনেকৈ শৰ্ট ভিডিঅ'বোৰ মৰম দিছে তেনেদৰে দীঘল মানে লং ব্লগবোৰ আপোনালোকে মৰম দিব তাকে আশা কৰিলোঁ আৰু এটো হৈছে মোৰ চেনেলৰ ফাৰ্ষ্ট ব্লগ আৰু ব্লগটো প্ৰথমতে কৈ দিছোঁ কেনেকুৱা পালে জনাব ভাল পালে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মই পিছত কম ভালদৰে কলে গৈ আছো কি কৰি আছো আৰু এতিয়া ইমান নকওঁ তো থাম্বনেলখন চাই গম পাইছে কলে যাম তো ব্লগটো চাই থাকক এপিনে আমি এতিয়া ৰেডি হৈ আছো এফালে বাস আহি গল আৰু এখন আৰু এগাল বাচ্চা পাৰি গাল এবাৰ ইয়োগা দিলে না আৰু চাই থাকক দে গাইস guys kami আৰু এতিয়া মানুহ সামনে দিছে আহি আছে লাহে ধীৰে আৰু এইটো হৈছে তো গাইস সব পাই গলি মানে নামিলে বাছৰ পৰা নামি মেলি সবে চাকি তাকি ধূপ চুপ কিনি লৈছে পিছৰ দোকানখনৰ পাই আমি এতিয়া ৰখি লৈছো মানে অলপ ৰখি লৈছো মানে ভাগৰ লাগিছে যেহেতু আহি মেলি তো এয়া ভিতৰ পাই গলো হি ধুনীয়াকে কিবা কোৱা কিবা কোৱা হাই বুলি কিবা কৈ দিয়া না হাই আৰু এফালে দেখিছে পাই গলো এফালে মানুহ আছে আমি গৰু নেকি এই মানুহ বুলিয়েতো কৈছো ন এফালে মানুহ আছে আমি কি
তো গাইছ আমি এতিয়া চাকি তাকি জ্বলাই ল'লোঁ জ্বলাই মেলি অলপ এতিয়া ৰখিছোঁ মানে বেলেগ বাকী মানুহখিনিও মানে চাকি তাকি জ্বলাই লৈছে সেয়া চেয়া কৰি লৈছে আৰু চবেই তো চাই থাকক ভিডিঅ'টো তেনেকৈ আজি আমি টিলিঙা মন্দিৰ আহিছোঁ খুব ভাল লাগিছে মনটো মানে কি ক'ম আৰু ইমানেই পবিত্ৰ লাগিছে আৰু বহুত বছৰৰ মূৰত আহিলোঁ সঁচাই বহুত ভাল লাগিছে আপোনালোকো আহিব আহি ভাল লাগিছে যিটো হেঁপাহ মনতে ভাবি আছোঁ এইবোৰ হেঁপাহ হ'লে পূৰ হওক গাইছ এতিয়া আহিলোঁ টিলিঙা মন্দিৰৰ পৰা মানে চাকি তাকি জ্বলাই আৰু এতিয়া এইফালে চাহ তাহ খাবলৈ চব ৰখিছে মানে ৰাস্তাতে ৰখিছে দেই আৰু ৰাস্তাৰ মাজতে এখন সৰু পুখুৰীতে বা দোকান এখন আছিলে তাতে চবে ৰখিছে উলিয়াই মেলি খাই আছে দেই খাবলৈ লৈছে আৰু এইফালে আছোঁ আমি দুলীয়াজানৰ মানে গেটৰ মুখতে দুলীয়াজান সমষ্টিলৈ স্বাগতম বুলি লিখা আছে গেটখনত আৰু এইফালে যায় এইফালে আছে মানে টিলিঙা মন্দিৰটো আৰু এইফালে এখন আছে আমাৰ বাছ তো চাই থাকক ভিডিঅ'টো গাইছ এতিয়া আমি গৈ আছোঁ জগন্নাথ মন্দিৰলৈ তো চাই থাকক নে ৰ'দেই নাই ক'ব পাৰে
আৰু এইফালে এতিয়া মানে পূৰা ৰ'দ দি আছে এবাৰ দেখাই দিছোঁ গৰম আৰু এইফালে হাইৱে চাওক তো গাইজ এতিয়া আমি মানে আছোঁ জগন্নাথ মন্দিৰতে আছোঁ আৰু এতিয়া মানে চাকি তাকি জ্বলালোঁ এতিয়া মানে মন্দিৰটো এতিয়া বন্ধ কৰি দিলে নহয় গাইজ আমাৰ লগতহে এনেকুৱা হৈ গৈছে এতিয়া মানে 2:30 বজাত খুলিব এতিয়া 2:30 বাজিবই হ'ল আৰু জগন্নাথ মন্দিৰ মানে ছাইডকেইটা দেখাই আছোঁ আহক চিনেমেটিক্সত মানে চিনেমেটিক্স নাই সৰু সৰু ভিডিঅ'ৰ দ্বাৰা আপোনালোকক দেখাই আছোঁ আহক তো গাইজ এতিয়া আমি সেৱা চেৱা কৰি ল'লোঁ এতিয়া বহুত মানে 2:30 বজাৰ পিছত খুলিছে মানে এতিয়া তাৰপিছত সেৱা চেৱা কৰি আহিলোঁ ভিতৰত যিহেতু ভিডিঅ' নট এলাউ সেইটো কাৰণে ভিডিঅ' কৰা নাই তো সেইবাবে বেয়া চেয়া নাপাব তো এতিয়া যাওঁ হোটেললৈ হোটেলত ভাত পানী খাই লওঁ তাৰপিছত আপোনালোকৰ ওচৰলৈ আহি আছোঁ তো ভিডিঅ'টো চাই থাকক কেনেকুৱা পাইছে জনাব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই গাইজ তো এতিয়া বাজিলে 3টা বাজিবই হ'ল আৰু দেই গাইজ তো চাই থাকক ভিডিঅ'টো তেনেদৰে আৰু ৰ'ব আপোনালোকক মই কথা এটা কওঁ আপোনালোকে ভিডিঅ'টো চাই আৰু লাইক আৰু কমেণ্ট নকৰে তো কৰি দিব দেই গাইজ তো গাইজ এতিয়া আমি গৈ আছোঁ মৰাণলৈ গগৈ হোটেল বুলি এখন হোটেলত ভাত খাবলৈ আমি পাই গ'লোঁ মৰাণত থকা এইফালে গগৈ হোটেল আৰু এতিয়া ক'ৰ পালোহি কৈ দিয়ক মৰাণ গগৈ হোটেল অঁ এতিয়া ভাত খাবলৈ ৰখিছে আৰু মানে আৰু ভিডিঅ' কৰা নহ'লে মানে কি কয় আৰু যদি কোনোবাই যদি মৰাণ
আহি গ'ল ধুনীয়াকৈ খাই লওঁ গাইছ এতিয়া ভাত পানী খাই আহিলোঁ বাৰু মানে ভাতটো কিন্তু মজা লাগিলে দেই তো আপোনালোকক আহি যাব মৰাণত থকা গগৈ হোটেল আপোনালোকক আৰু যিসকলে মৰাণত থাকে সেইসকলেতো গম পায় চাগে গগৈ হোটেল আৰু ভাতটো খাই মজা লাগিলে আৰু এতিয়া মানে ব্লগ আৰু কৰিবলৈ মন যোৱা নাই তো ইয়াতে ব্লগটো মানে মৰাণতে সামৰি দিছোঁ দেই বেয়া চেয়া নাপাব যদি পাৰোঁ ৰাস্তাত ভিডিঅ' বনাওঁ তেতিয়াহ'লে অলপ ভৰাই দিম তো চাই থাকক আৰু এতিয়া যামগৈ আৰু বহুত ভাগৰ লাগিছে আচলতে মানে আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই গাইছ এতিয়া মানে মানে ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ বুলি ভাবি লওক আৰু যদি ৰাস্তাত ভিডিঅ' ক্লিপ বনাওঁ যদিহে বনাওঁ তেতিয়া আপোনালোকলৈ দি দিম বাৰু তো আজিলৈ বাই বাই মইতো ফাৰ্ষ্ট ব্লগ আছিলে কেনে পালে জনাব